বাকী থৈ আহোঁগৈ তই কান্দিব নালাগে নাকান্দিবি একদম মানে এতিয়াৰ পৰা পূৰা শান্তিয়ে থাকিবি আনন্দ মনে থাকিবি হাঁহি একদম বহুত খং উঠি আছে সেইকাৰণে তালি টোপোলা চব বান্ধিলে কাপোৰ কানি নকৰিব দেই মানে আমি দুজনী মিলিছোঁ মিলি পেলাই ঘটনাটো কৰিবলৈ গৈ আছোঁ খং উঠিছেনে কচোন খং কিয় নুঠিবা অঁ হেল্ল' গাইজ একদম মানে এনেকুৱা মানে খং উঠিছে আজি মানে কি হ'বলৈ গৈ আছে আমাৰ গোটেইখিনি কথা আপোনালোকক মানে মই কৈ আছোঁ চাই থকা ব্লগছটো হেল্ল' গাইজ একদম মানে কি ক'ম আৰু মানে ঘৰখনত মই কৈ আছোঁ আপোনালোকক ৰ'বা মানে বাহিৰলৈ আহিছোঁ ঘৰৰ চিটুৱেশ্যন খুব বেয়া হৈ আছে মানে জানেই আৰু ঘৰত শাহুমা থাকিলে কেনেকুৱা কি ভাবিছোঁ শাহুমাক অলপ বেলেগত থৈ আহোঁ সঁচাকৈ কৈছোঁ দেই একদম পূৰা চিৰিয়াছ একদম মানে মানুহ পূৰা ৰেডি কৰি ৰাখিছোঁ নাজানো আৰু ক'ত যাওঁ থৈ আহোঁ যি পাওঁ য'তে পাওঁ তাতে থৈ আহিম একদম মানে ঘৰত বহুত কিবা কিবি এইবিলাক দেখিছেনে চাওক ইয়াত তালি টোপোলা মই ইয়াত এনেকৈ দি দিছোঁ একদম দেখিছে একদম এইবিলাক মানে আজি লৈ পেলাই থৈ আহিমগৈ ক'ত থ'ম নাজানো দেখিছে ন টোপোলা আৰু মই একো দেখিছে মই একো ইমান সাজ হেৰি কৰা নাই মানে একদম মোৰ মানে একদম কি আৰু ঘৰত একদম বিৰাট কিবা কিবি মানে অশান্তি সেইকাৰণে একদম ইয়াত থৈ আহিমগৈ এইটো বেগ চাওক আৰু এইফালে একদম পূৰা ধুনীয়াকৈ সাজন কাচন কৰি ৰাখিছোঁ দেখিছে চাওক আজি নাজানো আজি মানে যি পাওঁ বৃদ্ধাশ্ৰম পাওঁ যি পাওঁ তাতে থৈ আহিমগৈ হয়নে ঘৰত কাজিয়া কৰি থাকেনে হে মানে একদম মানে অঁ সেইকাৰণে এতিয়া কথা নুশুনো এতিয়া গতিকে থৈ আহিম বাকী দেখাই থাকিম কেনেকৈ থ'ম ক'ত থ'ম মানে একদম মানে মোৰ চুৰ গৰম এয়া দেখিছে নাই মোৰ ধুইছোঁ চুলি তুলি এয়া আঁচুৱাই নাই এয়া জপলেও হৈ আছোঁ একদম মানে সঁচাকৈ কৈছোঁ বহুত খং উঠি আছে একদম মানে চাই থাকিব আজি কি হ'বলৈ গৈ আছে ক'ত কি কৰিম মানে ক'ব নোৱাৰিছোঁ ফোন কৰিছেনে তোমাক কৰিছোঁ হা আহিবা নহয় এতিয়া ৰিচিভে নকৰে মানে খং উঠি আছে একদম মানে বহুত খং উঠিছে টমটমক ফোন মাৰি আছোঁ ফোনে ৰিচিভ নকৰে মানে আজি ঘৰত কোনো নাই আছেনে কোনোবা ঘৰত কোনো নাই আমি দুজনী আছোঁ হয়নে দুজনী আছোঁ কোনো গৈ আৰু আজি মানে এফালে থৈ আহোঁগৈ ক'ত থৈ আহোঁগৈ একদম মানে আজি সঁচাকৈ কৈছোঁ খং উঠি আছে আৰু এটা কথা কৈছোঁ নহয় আপুনি কওকচোন আপুনি বাৰু আমাক কিয় গালি পাৰি থাকে আপুনি গালি পাৰি থাকে আমাক অঁ এতিয়া আপোনাক থৈ আহিমগৈ এতিয়া আপুনি কি ক'ব এয়া নাথাকে হয়নে অঁ মানে আজি অঁ কিমান শুনিব হয়নে নহয় মানে আজি সঁচাকৈ কৈছোঁ একদম বহুত খং উঠি আছে সেইকাৰণে তালি টোপোলা চব বান্ধিলে কাপোৰ কানি হা চব বান্ধিছে তালি টোপোলা অঁ একো যাতে বোলে ফোন চোন নকৰিব দেই একদম ফোন চোন নকৰিব অঁ একদম ফোন চোন নকৰিব মানে আজি একদম বহুত বেয়াকৈ হৈছে ঘটনাটো মই পিছত আপোনাক ডিটেইলছটো ক'ম কিয় কাৰণে এইটো ঘটনা কৰিছোঁ মানুহ কোনো নাই বৰ্তমান ঘৰত মানে আমি দুজনী মিলিছোঁ মিলি পেলাই ঘটনাটো কৰিবলৈ গৈ আছোঁ খং উঠিছেনে কচোন খং কিয় নুঠিবা অঁ সদায় সদায় হয়নে নহয় একদম মানে চাই থাকিব আজি কি হ'বলৈ গৈ আছে আৰু টমটম ফোন কৰিছ ৰিচিভে কৰা নাই নহ'লে টেম্পুখনকে মাতোঁ হয় হেল্ল' সেয়া ক'ত আছা ফোন কৰি আছে একদম পূৰা এই 12টালৈকে আহিব পাৰিবা নেকি 12টাত পোৱাকৈ অঁ অঁ আহিবাচোন ঘৰলৈ আহিবা অঁ ক'ত যাবা বৃদ্ধাশ্ৰম অঁ সঁচাকৈ কৈছোঁ গৈ আছোঁ অঁ আৰু এয়া চাওক ছোৱালী গা ধুই আছে মানে একদম কি ক'ম আৰু শান্তি নাই গতিকে এইবিলাক মানে গা পা ধুই হ'ল নে নাই এতিয়া তোমাৰ হা তুমি গা ধুৱাই নাই এতিয়ালৈ দেৰি হৈ গৈছে কিন্তু পটাপট কৰা মানে কি ক'ম আৰু চাই থাকিব মই দেখাই থাকিম আজি মানে কিবা হ'বলৈ গৈ আছে ঘৰত মানুহ কোনো নাই বৰ্তমান মই আছোঁ মোৰ ছোৱালী আছে আৰু মা আছে গতিকে আজি মানে এইটো বহুত বেলেগ হ'বলৈ গৈ আছে একদম পূৰা চাই থাকিব বাকী থৈ আহোঁগৈ তই কান্দিব নালাগে নাকান্দিবি একদম মানে এতিয়াৰ পৰা পূৰা শান্তিয়ে থাকিবি আনন্দ মনে থাকিবি হাঁহি ধেমালি কৰি পেলাই থাকিব লাগিব হয় নাই একদম পূৰা মানে গৈ আছোঁ
ঠিক আছে দিয়ক দিয়ক আহিছোঁ দেই অঁ 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 ঠিক আছে হ'ব দিয়ক এতিয়া দেখিছেনে নাই মানে শাহুমাক থৈ আহিলোঁ পূৰা এনজয় হৈ আছে একদম পূৰা দেই আমি যে দুজনী মিলি হয় নাই পূৰা দালি এয়া ভাজি মানে কামৰ পাৰ্টি হৈ আছে মানে একদম খাব নাই একদম মানে পূৰা ডেকৰটি মাৰি মানে কি নকৰোঁ মানে এনেই বব তেনেকৈ হয় নাই এতিয়া চিন্তা হয় বহুত ভাল লাগিছে বহুত ফূৰ্তি দুইজনীয়ে ফূৰ্তি পূৰা এনজয় একদম হা এয়া চাওক মানে এতিয়া আইতা নাই মায়ে নাই আইতা মা নাই এতিয়া তাই মানে এতিয়া অকলে অকলে চাহ খাব লগা হৈছে হয়নে কিমান মানে বেয়া লগা হৈছে হয়নে ঘৰখন কচোন হয়নে দিনতো অকলে থাকিব লাগে ন অকলে আছোঁ দেই মই সঁচাকৈ বেয়া লাগে ন মানে বহুত বেয়া লাগে মানে এনেকুৱা ধৰণৰ হয় আৰু মানে বেয়া লাগিবই আৰু মা থাকে যে হয় আৰু এতিয়া লগ এটাও হৈ থাকে আৰু এটা বস্তু হয় মানে কি জানেনে এতিয়া মানে ধৰক গোসাঁই ঘৰলৈ এতিয়া আমি যাব লগা হয় ৰাতিপুৱা হ'লে এতিয়া আমি মুচিব লাগে সন্ধিয়া হ'লেও যাব লগা হয় মানে কিমান মানে প্ৰব্লেম হৈ গৈছে ন মানুহজনী ঘৰত নাথাকোঁতে চ' মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ অলপ অলপকৈ আৰু বিভিন্ন সমস্যা হয় মই গোটেইখিনি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত দেখিছেনে ইমান কৰিব লগা আছে মানে ঘৰখনত থাকি মানে একদম ভাল নলগা হৈ গৈছে গম পায়নে শাহুমা নাই আৰু এইফালে এতিয়া চাওক মই অকলে অকলে আছোঁ আৰু এইফালে এগৰাকীয়ে একদম পূৰা মোবাইল টিপি আছে ভিতৰত মানে একদম ঘৰখন ভাল নালাগে চাওকচোন তাইৰ কথা শুনি পেলাই মই মানে থৈ আহিলোঁগৈ বৃদ্ধাশ্ৰমত বহুত বেয়া কাম কৰিলোঁ হয়নে কওকচোন বাৰু বহুত মানে একদম কৰিব নালাগিছিলে এইটো বহুত বেয়া কাম কৰিছোঁ চোৱাচোন তাইক দিওঁ মাৰে এশকণি হে অ' বঞ্চি তই মানে এতিয়া মোবাইল চাই আছ মাৰ এতিয়া বৃদ্ধাশ্ৰমত থৈ পেলাই হা হা তোৰ মানে কেনেকুৱা মানে তই মানে তোৰ কথা শুনি এতিয়া মই থলোগৈ এতিয়া তই মোবাইল চাই ভিতৰত আছ মই মানে তাত অকলে অকলে আছোঁ হা হা এতিয়া মানে তই মানে ইয়াত থাকোঁ মই তাত থাকোঁ অকলে অকলে ৰাতিখন তই ইয়াতে শুই থাক মই তাত অকলে অকলে শুই থাকোঁ দেচোন মই যেনিবা ক'লোৱে মোৰ ভুলেই হ'ল তইনো কিয় ক'ব লাগে এতিয়া মানে থৈ আহি পেলাই এতিয়া এনেকুৱা মানে খেলি মেলি হৈ আছে ঘৰখন তাই ৰুমত থাকে মই মোৰ ৰুমত থাকোঁ মানুহজনী নাই আগফালে বহি কথা পাতিবলৈ নাই তাৰমানে অকলে অকলে থাকোঁ এতিয়া মই ভাবিছোঁ লৈ আহোঁগৈ মইহে পঠিয়ালোঁ এতিয়া ভাবি আছা থৈ আহোঁ কিনো কম আৰু এতিয়া গৈ পেলাই লৈ আহোঁগৈ আৰু যোৱা হে লৈ আহোঁগৈ আৰু মানে ঘৰখনত থাকি একেবাৰে মানে ভাল নালাগা হৈ গৈছে এতিয়া ভাবিছোঁ মানে লৈ আহোঁগৈ গতিকে দে তেতিয়াহ'লে মই ওলাওঁ আৰু সোনকালে গৈ লৈ আহোঁগৈ হা আৰু এনেকুৱা ভুল কৰিবিনে আজিৰ পৰা হা কবিনে যে বৃদ্ধাশ্ৰমত থৈ আহোঁগৈ বুলি ঘৰখনত থাকি বেয়া লাগে মানুহজনী থাকিলে গালি পাৰি থাকে কাজিয়া কৰি থাকে কবিনে আজিৰ পৰা হা নক অঁ চাবি কিন্তু দেই ভিডিঅ'টো চালে শেষলৈকে নিশ্চয় মানে এনেকুৱা নকৰিব শাহুমা গালি চালি পাৰে বাৰু বোৱাৰীসকলক কিন্তু হ'লেও নিজৰ মাৰ দৰে নিজৰ মাকেও গালি পাৰে ভালৰ কাৰণে পাৰে নিজৰ দেউতাকেও গালি পাৰে গতিকে মকামিলাকৈ থাকিব ঘৰখনত কেতিয়াবা গালি পাৰিলেও কিবা বকিলেও কাজিয়া কেতিয়াবা লাগিবও পাৰে সৰু সুৰাকৈ নহয় জানো মানে এনেকুৱা ভুল নকৰিব যিটো আমি কৰিলোঁ বৃদ্ধাশ্ৰমত গৈ থৈ আহিলোঁ
চ' এই ভুলটো আপোনালোকে কেতিয়াও নকৰিব নিজৰ মাৰ দৰে নিজৰ দেউতাৰ দৰে মানে শহু শাহুক কেয়াৰ লওক ন সেইটোৱে মৰম চেনেহেৰে থাকিব সেইটোকে ভাবিলোঁ মিলিজুলি সেইটোকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ সকলো মকামিলাকৈ থাকক ঘৰখন ন তেতিয়াহে এখন ঘৰ যদি ঘৰখন ভাল হ'লেহে সমাজখনো সুস্থ হয় সুস্থ ঘৰখনৰ পৰাই সুস্থ সমাজখনৰ সৃষ্টি হয় সুস্থ সমাজখনৰ পৰাইতো দেশখনৰ সুস্থ দেশ এখন সৃষ্টি হয় ন গতিকে সেইখিনিকে জনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়াও লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই